কাঠফুলাৰ বিভিন্ন প্ৰজাতি পোৱা যায় আৰু এনেকুৱা প্ৰজাতিসমূহৰ ভিতৰত কিছুমান মানুহৰ বাবে খাদ্যৰ উপযোগী আৰু কিছুমান খাদ্যৰ উপযোগী নহয়, অৰ্থাৎ সাংঘাতিক ধৰণে বিষাক্ত। এনেকুৱা বিষাক্ত কাঠফুলা খাই বহুত ব্যক্তিয়ে নিজৰ প্ৰাণো হেৰুৱাইছে। আজিৰ এই ভিডিঅ'টিত মই কেইটামান বিষাক্ত কাঠফুলা দেখুৱাবলৈ ইচ্ছা কৰিছো আৰু ভিডিঅ'টিৰ শেষত মই দেখুৱাম কোনটো কাঠফুলা আচলতে খাব পাৰি। গতিকে আহা ভিডিঅ'টো আৰম্ভ কৰো। এই বিষাক্ত কাঠফুলাবোৰৰ পিছত একেবাৰে শেষত আহো যে কোনটো কাঠফুলা আমি খাব পাৰো। হয়, এটা কাঠফুলা আছে, এটা বুলি মই নকওঁ, বিভিন্ন প্ৰজাতিৰ আছে। তাৰ ভিতৰত সচৰাচৰ যিটো মাৰ্কেটত পোৱা যায়, যিটো বজাৰত পোৱা যায়, যাৰ নেকি বিধান বা বীজ আমি অনলাইন অৰ্ডাৰ কৰি আনিব পাৰো আৰু ঘৰতে খেতি কৰিব পাৰো। আৰু এনেকুৱা প্ৰজাতিটোক সাধাৰণতে আমি মছৰুম বুলিয়েই জানো, যাক আঞ্জা বা বিভিন্ন তৰকাৰীত ব্যৱহাৰ কৰি খাব পৰা যায়। সাংঘাতিক ধৰণে প্ৰটিনেৰে ভৰপূৰ এই মছৰুমটো হৈছে এইটো।